এনেকুৱা বলিউডৰ গীতত কেতিয়াবা তুমি সুৰ দিছা নেকি বাহিৰে শাৰদী ৰাণী তোমাৰ হেনো নাম তোমাৰ হেনো না অলপ বজাবলে হয় ঠিক আছে শিৱৰাত্ৰি হওক শিৱৰাত্ৰি মেলা হয় হয় তেতিয়া মাৰ লগত আহোঁ বেলেগ একো ইমান চখ নালাগে কিন্তু বাঁহী ওলমাই লৈ থৈ যে এনেকৈ বাঁহী এনেকৈ ওলমাই থৈ দিয়ে যে দীঘল আকৰ্ষণটো বেছি হৈ যায় আকৰ্ষণটো বেছি হয় যে মই বাঁহী শিকিবলৈ আহিছোঁ নে কৈছোঁ তুমি ডাইৰেক্ট কৈছা মই বাঁহী শিকিব আহিছোঁ বোলে গৰখীয়া গৰু চৰাই আছে দাৱনীত পথাৰত ধান দাই আছে গৰখীয়াই বাঁহী বজাই আছে সেইটো মই তোমাৰ পৰা অকণ শুনিবলৈ চেষ্টা কৰিম ৰাতিপুৱা চিন এটা বুজাবলৈ বাঁহী মানে মুখেৰে মাত ওলোৱা নাই জুবিন দালৈ খুব মনত পৰিছে আৰু গানটো বৰ সুন্দৰ গান ভাল লাগিব যে প্ৰগ্ৰেমবিলাক কৰিবলৈ যাওঁ মানে উচিত মাননি নিদিয়ে লাষ্টত কমিটি পলাই দিয়ে বাকী খুব বেয়া কথা কেতিয়াবা নিউজে চিউজে আমি দেখোঁ হয় তেনেকুৱা পৰজন্মৰ শুভ লগনত বঢ়িয়া বিতুপন আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ মই ডক্টৰ ৰাজীৱ পাংগি আজিৰ অক্লান্ত মনৰ অনুষ্ঠানত আমাৰ মৰমৰ ভাইটি বিতুপন গগৈ আজি আমাৰ লগত আছে তেওঁ এজন বাঁহীবাদক আজি বিতুপনক পাই আমি খুব সুখী আজি আমি এই অনুষ্ঠানত অলপ বাঁহীৰ কথা পাতিম আৰু অলপ বিতুপনৰ পৰা আমি বাঁহীৰ বিষয়ে অলপ আমি জানিম লগতে বিতুপনৰ পৰা আমি কিছুমান বাঁহীৰে কিছুমান সংগীত বা আমি গীত শুনিবলৈ পাম বিতুপন আজিৰ এই অনুষ্ঠানত তোমাক বহুত স্বাগতম জনাইছোঁ ধন্যবাদ আপোনালৈও ধন্যবাদ মই নিজকে এইখন আসনত বহাৰ যোগ্য বুলি ভবা নাই কেতিয়াও কিন্তু আপুনি জোৰ কৰি মাতিলে কাৰণে মই আহিলোঁ হয় আৰু আপোনাৰ চেনেলক যিখিনি ছাবস্ক্ৰাইবাৰ বা দৰ্শক আছে সকলোকে মই নমস্কাৰ জনাইছোঁ ঠিক আছে আচ্ছা এতিয়া বিতুপনে ক'লে যে তোমাৰ চকীত বহাৰ যিটো তুমি যোগ্যতাৰ কথা ক'লা যোগ্যতাৰ মান নিৰূপণ আচলতে হয়তো নিজে নকৰিব পাৰে কিন্তু নিজৰ যোগ্যতাৰ মান নিৰূপণটো সদায় বেলেগে কৰে আজি মই তোমাৰ যোগ্যতা দেখিছোঁ তুমি আজি এই অনুষ্ঠানত অহাৰ ভাল লাগিছে আৰু আজিৰ এই অনুষ্ঠানত মই তোমাৰ পৰা অলপ বাঁহীৰ অন্যান্য সংগীত সেই বিষয়ে অলপ জানিবলৈ পাম আজিৰ অনুষ্ঠানটো অলপ অগতানুগতিক হৈছে বেলেগ অনুষ্ঠানতকৈ অলপ বেলেগ বুলি ভাবিছোঁ কাৰণ এনেকুৱা অনুষ্ঠান হয়তো মই আগতে দেখা নাই বা হয়তো বেলেগে হয়তো কৰিছে যদিও মই গম পোৱা নাই কিন্তু আজি মই খুব সুখী পোনপ্ৰথমে আজি যিটো প্ৰাৰ্থনাৰে তুমি অনুষ্ঠানটো আৰম্ভ কৰিলা খুব সুন্দৰ প্ৰাৰ্থনাৰে আজি অনুষ্ঠানটো আৰম্ভ কৰিছা খুব ভাল লাগিলে এতিয়া আমি আকৌ ইয়াৰ পিছতে আমি এটা বৰগীতৰ এটা সুৰ এটা আমি বাঁহীৰে শুনিম বুলি ভাবিছোঁ হয় এটা বৰগীত আছে মোহনা মনোহৰ বুলি মোহনা মনোহৰ অলপ চেষ্টা কৰিছোঁ
সুন্দৰ আচলতে বৰগীতটো আমাৰ অসমৰ এটা চিনাকি নহয় জানো আমি অসমৰ যিটো আমাৰ কলা সংস্কৃতি খুবেই চহকী বৰগীতে হওক বিহুৱে হওক অন্যান্য ধৰণৰ যিবিলাক আমাৰ অসমৰ গীত মাত আছে সেই খুব আমাৰ অসমীয়া সংস্কৃতিটো খুব চহকী কৰিছে আৰু আমি সেইখিনি লৈ পেলাই আমি আমাৰ সংস্কৃতিটো আগুৱাই লৈ গৈ আছোঁ আৰু আজি তোমাৰ বাঁহীৰ সুৰেৰে আমি ইমান ধুনীয়া বৰগীত শুনিবলৈ পাইছোঁ খুব ভাল লাগিছে এতিয়া মই প্ৰথমে বিতুপনৰ বিষয়ে অলপমান জানিব খুজিছোঁ বিতুপনৰ এই যিটো বাঁহীৰ প্ৰতি যিটো আকৰ্ষণ বা যিটো দুৰ্বলতা সেইটো কেনেকৈ হ'ল বা কেতিয়া হ'ল সেই বিষয়ে অলপমান আমাক যদি দৰ্শকক কৈ দিব পাৰা মই আচলতে সৰুৰ পৰাই বাঁহীটো বজাওঁ হয় কিন্তু তেতিয়া শিকা নাছিলোঁ বা তেনেকুৱা পৰিৱেশ নাছিলে আগতে আমি এই শিৱসাগৰতে যেতিয়া মেলাবিলাক হয় আমাৰ শিৱৰাত্ৰি হওক শিৱৰাত্ৰি মেলা হয় তেতিয়া মাৰ লগত আহোঁ আহি মোৰ মানে বেলেগ একো ইমান চখ নালাগে বস্তু কিবা কিবি বেলেগ খেলনা বস্তু কিবা কিবি এইবোৰৰ প্ৰতি মোৰ কোনো হেৰি নাই কিন্তু বাঁহী ওলমাই লৈ থৈ যে এনেকৈ বাঁহী এনেকৈ ওলমাই থৈ দিয়ে যে দীঘল দীঘলকৈ কাঠিত ভৰাই পেলাই সেইকেইটাৰ প্ৰতি খুব মানে আকৰ্ষণটো বেছি হয় মাৰ লগত আহোঁ জবৰদস্তি তেওঁ দিব নিবিচাৰিলেও মই যেন তেন এটা লৈ যাওঁ আৰু গৈ খুব বজাওঁ তেতিয়াতো সুৰ সঞ্চাৰ কিবা কিবি তাল মানে একো নাজানো সেনেকৈ বজাই 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 বস্তুটো অলপ অহা হৈছে আৰু বুজি পোৱা হৈছোঁ আৰু তাৰপৰা এতিয়া দীঘলকৈ বজাওঁ এইটোতো তেনেই চবেই সৰুলৈ বজাব পাৰে পথালিকৈ বজোৱা দেখোঁ বেলেগক যেতিয়া দেখোঁ ভিডিঅ' হওক বা কিবা হওক সেইটো মন যায় কিন্তু তেতিয়া এই বাঁহী বোলা বস্তুটো ক'ত বনায় কি কথা ক'ত পায় এনেকৈ কিন্তু বজা মেলাবিলাকতো এনেকৈ পথালিকৈ বজাটো নোলায় তেনেকৈ তো তেতিয়াহ'লে যিটো মুখৰ যিটো ফোঁ দিয়া ৰাস্তা আছিল তাতে কাগজত ঠিলা দি মানে চেষ্টা কৰোঁ তো সেনেকৈ পথালিকৈ অলপ অলপ বজাব পৰা হৈছোঁ বজাব পৰা আছে কি বজাইছোঁ খালি নিজেহে বুজি পাওঁ আৰু নিজে বহুত ভাল লাগে নাজানিলে কিন্তু সেইটো যিটো বজাওঁ সেইটোতো ভাল লাগে ন কিন্তু পিছে পিছে যেতিয়া ওচৰতে এদিন আমাৰ ঘৰৰ কাষতে এঘৰ মানুহত মানে এজন কাঠ মিস্ত্ৰী আহিছিলে তেওঁলোকে কিবা বনাই আছে ৰান্দা দি মেলি খিৰিকী দৰ্জাৰ কাম কৰি আছে তাৰপৰা মই এনেকৈ বজাই থকা দেখি মানে তেওঁ সেইটো মই লৈ ঘূৰি ফুৰোঁ মানে বাঁহীটো যি টি বজাই থকা এনেই কিবা কিবি কোনো সুৰৰ কথা নাহে তাত তেওঁ পটককৈ লৈ মানে বজাই মোক এনেই গান এটা নিচিনা বজাই শুনালে তেওঁ মানে অলপ অলপ জানে আৰু ধৰক তেতিয়া ভাবিছোঁ এইটো বৰ ধুনীয়া পাইছে মই কেনে বজাই বেলেগ বেলেগ লাগিছে হয় নাই সেই তেতিয়া বেছি আকৰ্ষণটো বাঢ়িছে যে এইটো ইমান ধুনীয়াকৈ বজায় মই বজাব পাৰিম চাগে তেতিয়া খালি এনেকুৱা হয় আমাৰ তাত এতিয়া মিউজিকৰ প্ৰতি বা এই বাঁহী বজোৱা কিবা ঘৰৰ কোনো আইডিয়া নাই মিউজিকৰ যিখন দুনিয়া আছে সেইখনৰ প্ৰতি কোনো আকৰ্ষণো তেনেকৈ নাই আৰু মায়ে অলপ অলপ ভাল পায় খালি মানে মিউজিকটো মাৰ অকণমান ৰাপ এটা আছিলে লাহে লাহে মানে কি হৈছে কোনো দেখাই দিয়াওঁতা নাই গাই দিবলৈ কিবা কৰিবলৈ সেনেকৈ কেইবাবছৰ গ'লগৈ মই হাইস্কুলত পঢ়ি থকা সময়ত মানে লাহে লাহে মই ক'ৰবাৰ পৰা এনেকৈ লগৰ ল'ৰা আছিলে তেনেকৈ বাঁহী বিহু চিহু বজাই থাকে বাঁহী তেনেকৈ কালেক্টো কৰিলোঁ বজাব নোৱাৰোঁ অলপ ওপৰৰ পৰা বজাওঁ আৰু দিনে ৰাতিয়ে মানে যেতিয়াই মন যায় তেতিয়াই বজাই থাকোঁ সময় নাই আৰু কিন্তু ওচৰতে আমাৰ এইখন কিনাৰ গাঁওখনতে মই যিজনৰ ওচৰত শিকিলোঁ মই আইডিয়া নাই যে কোনো কোৱাও নাই আমাৰ বাঁহী আৰু ভায়লিনৰ বিষাৰত আছিলে তেওঁ হয় নেকি তেওঁৰ নামটো কি আছিলে উমা বুঢ়াগোহাঁই উমা বুঢ়াগোহাঁই তেওঁৰ ওচৰতে মই শিকিলোঁ পিছত কিন্তু তেতিয়ালৈকে কোঁৱতা বা কোনো দেখাই দিওঁতা নাছিলে আৰু এনেকুৱা হয় ঘৰৰ গৰু আৰু বাৰী ঘাঁহ যেনেকৈ হেৰি নাই নিচিনা কথা ন তেওঁ এতিয়া ওচৰত আছে যদিও তেওঁ গাঁওখনৰ মানুহে বা ওচৰৰ মানুহখিনিও মানে ইমান গুৰুত্ব দিয়া নাছিলে তাত তেওঁৰ ওচৰত পঠিয়াই দিওঁ বা তেওঁনো কি ফিল্ডত কাম কৰি আছে এইটো বিষয়ে ইমান গুৰুত্ব নিদিয়ে ন গাঁৱৰ মানুহে বা তেনেকুৱা হয় হায়াৰ ছেকেণ্ডেৰী মানত পঢ়ি থাকোঁতে লগৰ আছিলে লগৰ এটা সি মানে ঢোল চোল বজায় সৰু সুৰাকৈ কিবা কিবি প্ৰগ্ৰামত বা বিহু চিহু এনেকুৱাবিলাকত নাটক চাটক কৰে সেইবোৰ ঘূৰি ফুৰে মই মানে তেনেকৈ একো ফিল্ডত নাই এনেই বজাইহে থাকোঁ মানে তাৰপিছত সেয়ে ক'লে এনেকৈ আছে নহয় সি মানে খবৰটো পায় ওচৰতে যে এজন আছে বুলি বৈ বোলে তোক লগ লগাই দিওঁ সেনেকৈ গ'ল তাৰপৰা ওচৰত গ'লোঁ তেওঁৰ ওচৰত গৈ যে মই বাঁহী শিকিবলৈ আহিছোঁ নে কৈছোঁ তাৰপৰা তুমি ডাইৰেক্ট কৈছা মই বাঁহী শিকিবলৈ আহিছোঁ তেওঁ চালে চাই বহুত আহিলে বহুত গ'ল খালি এনেকৈ কৈছে আচ্ছা তেখেতে ক'লে শিকিবলৈ বিচাৰিছে শিকাম বাৰু খালি বহুত আহিলে বহুত গ'ল কি কৰিব পাৰোঁ মই বোলো শিকিম বুলি আহিছোঁ
মনটো বান্ধি আহিছোঁ আৰু অহা সপ্তাহৰ পৰা আহিবি বুলি ক'লে এনেকৈ ক্লাছ আৰম্ভ হৈ গ'ল আৰু লাহে লাহে পৰীক্ষাবিলাক দুটা এটা দিলোঁ তেওঁ ভালেই পাইছে আৰু বাকী ষ্টুডেণ্টৰ তুলনাত ভালেই বুলি কৈছে তেনেকৈ আৰু লাহে লাহে আৰম্ভ হৈ গ'ল আমাৰ এতিয়া এনেকুৱা হয় ক্লাছিকেলটো শিকা হয় কিন্তু অসমত ক্লাছিকেলটো মানে গানবিলাকত যিবোৰ হয় বেছি মানে বিহুৰ লগত আলম লৈ বস্তুবিলাক হৈ থাকে বিহুৰ গানেই হওক কিবা হওক আজিকালিতো অকল বিহু ঠাচৰ গানবোৰেইতো চলি আছে ন তেতিয়া লাহে লাহে মানে এইটো প্ৰগ্ৰেমত মাতিব ধৰিলে যেতিয়া আৰম্ভ কৰিছোঁ প্ৰগ্ৰেমবিলাক এই ক্লাছিকেলটো বা ক'ৰবাত ফালে কৰি অহা নিচিনা হৈ গ'ল মানে কিন্তু এই ক্লাছিকেলটো শিকাৰ এটা মানে প্লাছ পইণ্ট থাকে নোটেশ্যনৰ যিবিলাক হেৰি আছে অলপ মানে গভীৰভাৱে বুজি পোৱা যায় তেনেকুৱা মানুহে ক্লাছিকেলটো শিকিব লাগিব আৰু সেইটো বেছিক ন গ্ৰামাৰটো জানিলে ৰচনা এখনেই কথাটো কৈছোঁ গ্ৰামাৰটো জনাজনেতো ভালকৈ লিখিব পাৰিব তেনেকুৱা কথা আৰু মানে বেছিক নলেজটো আহৰণ কৰিব লাগিব হয় নাই সেই তেনেকেই মানে আৰম্ভটো হ'ল আৰু আচ্ছা হৈ লাহে লাহে কেনেকৈ সোমাই পৰিলোঁ নিজে গম নাপাওঁ এতিয়া মানে বাঁহী নহ'লে নোৱাৰি নহয় জানো বাঁহী লাগিবই মানে এতিয়া সেইটো এৰিব নোৱাৰি আৰু এতিয়া এৰিব নোৱাৰি ঠিকেই এনেই সাধাৰণতে ধৰক বাঁহীটো আমি ধৰ্মৰ কথা কয় বা ধৰক আমি হিন্দু ধৰ্মৰ কথা কয় হিন্দু ধৰ্মৰ কথা ক'লে সাধাৰণতে আমি ভগৱান শ্ৰীকৃষ্ণৰ নাম লওঁ নহয় জানো আৰু ভগৱান শ্ৰীকৃষ্ণৰ লগত সদায় এটা বাঁহীৰ তুলনা হৈ থাকে আৰু এতিয়া ভগৱান শ্ৰীকৃষ্ণই 3 প্ৰকাৰৰ বাঁহী বজোৱা বুলি কৈছিলে এটা ভেনু এটা মুৰলী আৰু এটা হ'ল বামচি নহয় জানো আৰু সেই যিটো বাঁহীৰ সংগীত বাঁহীৰ যিটো আমি শিল্প বা আমি কৃষ্টি বুলি কওঁ সেইটো আজি কিমান পৌৰাণিক ভাবিছা সেইটো ভগৱান শ্ৰীকৃষ্ণৰ লগৰ তেতিয়াৰ পৰাই আহিছে ইউৰোপতে হওক বা আফ্ৰিকাতে হওক বা চাইনাতে হওক জাপানতে হওক বাঁহীৰ প্ৰচলনটো বহুত বেছি আছিলে নামবিলাক খালি বেলেগ বেলেগ হয় ভগৱান শ্ৰীকৃষ্ণই যেতিয়া ধৰক গোপীসকলৰ লগত তেখেতে ৰাসক্ৰিয়া কৰিছিলে তেতিয়া অন্যান্য ধৰণে তেখেতে বাঁহী বজাই সকলো গোপীক তেওঁ মোহিত কৰিছিলে নহয় জানো যিকোনো ধৰণৰ মানুহৰ যেতিয়া এটা ধৰণৰ এনেকুৱা আকৰ্ষণ আহে সেইটো সাধাৰণতে ভগৱানে দিয়া বুলি কয় এটা আৰু হয়তো ভগৱানৰ এটা তোমাৰ দান আছে মই ভাবিছোঁ আৰু হয়তো তুমি এনেকৈ আগবাঢ়ি আহিছা আৰু হয়তো পিছলৈ এনেকৈ আগবাঢ়ি যাব পাৰিবা এতিয়া আমি অলপ তোমাৰ পৰা বাঁহীৰ সুৰ শুনিবলৈ আমি আশা কৰিম গাঁৱত সাধাৰণতে কি হয় ধৰক কোনোবা গৰখীয়াই মহ চৰাই যাওঁতে ইমান ধুনীয়া বাঁহী বজায় বোলে গৰখীয়া গৰু চৰাই আছে দাৱনীত পথাৰত ধান দাই আছে আৰু আমাৰ গৰখীয়াই বাঁহী বজাই আছে কি সুন্দৰ এটা সংমিশ্ৰণ নহয় জানো আজি সেইটো মই তোমাৰ পৰা অকণ শুনিবলৈ চেষ্টা কৰিম বিৰাট ধুনীয়া হৈছে ইয়াৰ উপৰিও ধৰক বিশেষকৈ ৰাস হয় নাই ৰাসত আমি বাঁহীৰ শব্দটো বিৰাট ধুনীয়াকৈ শুনা পাওঁ আৰু ৰাসত মানে বাঁহী থাকিবই নহয় জানো আৰু সেনেকুৱা মানে ধৰক ভগৱান শ্ৰীকৃষ্ণই যেতিয়া ৰাসক্ৰিয়া কৰে অন্যান্য গোপীৰ লগত তো সেই তেনেকুৱা এটা সুৰ এটা যদি শুনাব পাৰা শ্ৰীকৃষ্ণই তেতিয়া কেনেকুৱা বজাইছিলে কি কৰিছিলে সেইটো কোনো দেখা নাই বাকী এতিয়া অসমৰ বাদে বেলেগ ৰাজ্যত এইটো কল্পনা কৰিলে যে এনেকুৱা তাততো বাহিৰততো ৰাগৰ সেইটো বেছি আছে ক্লাছিকেলৰ যিটো প্ৰভাৱটো বেছি ন তেওঁলোকে আমুক ৰাগ বুজাইছে ইটো ৰাগ বুজাইছে এনেকৈ কৰি সেই ৰাগ বেছিছতে বস্তু বজায় কিন্তু অসমত আকৌ বস্তুবোৰ মানে ফকৰ লগতে প্ৰায় টাচটো আছে ন হয় অসমৰ ষ্টাইলটো বেলেগ হৈ যায় অসমৰ কৃষ্ণ বজোৱাটো মানে প্ৰায় ফকৰ টাইপৰে হয় আৰু ফক চং ৰাসত তেনেকৈ বজাবলৈ গান এটাকে বজাইছোঁ ন হ'ব
বহুত ধুনীয়া বৰ সুন্দৰ হৈছে একেবাৰে সেই ৰাসৰ দিনলৈকে মনত পৰি গৈছে হয় খুব ভাল লাগিছে বিতুপন যি বাঁহীৰ সুৰে আমাৰ মনটো একেবাৰে একদম আপ্লুত কৰি দিছে খুব ভাল পাইছোঁ এতিয়া আমি আহিছোঁ ধৰক আমাৰ বিহু বুলিলে সাধাৰণতে আমি জানো যে ঢোল পেঁপা গগনা আৰু তাল আৰু এই ঢোল পেঁপা গগনা আৰু তাল তাৰ লগত যদি বিহুৰ সুৰটোত যদি আকৌ যদি বাঁহী যোগ হৈ যায় তেতিয়া বিহুৰ মাদকতাটোৱে অলপ বেলেগ হৈ যায় নহয় জানো হয় মই জানা ঢোল পেঁপা আৰু তাল গগনা এইখিনি ইনষ্ট্ৰুমেণ্ট মূল ইনষ্ট্ৰুমেণ্ট হয় কিন্তু বাঁহীটো পিছতহে আহিছে কিন্তু বাঁহীটো অহাৰ লগে লগে বাঁহীটো যেতিয়া লগত বাজে বস্তুটো অলপ বেলেগ সুৰীয়া হৈ যায় মানে আৰু মাদকতাটো বাঢ়ি যায় নহয় জানো বাঁহীৰ সুৰবিলাকত বিহু বজাবলৈও ভাল তেনেকুৱা আৰু হয় বিহু অলপ বজাই দিওঁ ঠিক আছে বৰ ধুনীয়া মানে এনেকুৱা বিহুত যদি আমাৰ এই বাঁহীৰ সুৰ বাজে নাচনীৰ সঁচাকে কঁকাল ভাঙিব নহয় জানো বৰ সুন্দৰ বাঁহীৰ যিটো বাঁহীৰ ব্যৱহাৰটো আমি গম পালো যে আমাৰ অন্যান্য ধৰক সংগীতত ব্যৱহাৰ হয় নহয় জানো বৰগীতে হওক বা আমাৰ ধৰক ৰাসৰ যিটো আমি কথা ক'লো বা এতিয়া বিহুৰ আমি এটা সুৰ শুনিবলৈ পালো নহয় জানো ইয়াৰ উপৰিও আমাৰ বাঁহীৰ ব্যৱহাৰ ক'ত হয় আমাৰ বিশেষকৈ আমাৰ অসমীয়া লোক সংস্কৃতিত যিটো আমি কওঁ তাত আৰু বাঁহীৰ ব্যৱহাৰটো আমি সাধাৰণতে ক'ত দেখা পাওঁ অসমীয়া লোক সংস্কৃতিত বাঁহীটো সকলো ক্ষেত্ৰতে প্ৰযোজ্য হয় আমাৰ দৈনন্দিন জীৱনত ৰাতিপুৱা শুই উঠাৰ পৰা শোৱালৈকে চবতে বাঁহী ইউজ কৰা হয় ৰাতিপুৱা চিন এটা বুজাবলৈও বাঁহী ৰাতিপুৱা শুই উঠি প্ৰাৰ্থনা কৰিবলৈ বাঁহী লাগে মানে বাঁহীৰ সুৰত আহি যায় বস্তুটো তেনেকে বিয়া হওক বিয়া নামতো সাধাৰণতে ধৰক বাঁহীৰ ব্যৱহাৰ হয় বাঁহী ব্যৱহাৰ নকৰে আচলতে মানে বাঁহীত বজাবলৈ ভাল লাগে বাঁহীত শুনি ভাল লাগে হয় গোৱাটো আছেই বিয়া নামটো গাবই হয় আইসকলে বিয়া নাম জুৰেই হয় বাঁহীত শুনি ভাল লাগে বস্তুবিলাক তাৰ উপৰি যদি বাঁহীত বস্তুটো বজোৱা যায় অলপ বাকী আমাৰ যিবিলাক ফক আছে অসমত এতিয়া বহুত জনগোষ্ঠী আছে বা তেনেকুৱা সকলো জনগোষ্ঠীয় সুৰতে বাঁহীটো ইউজ কৰে সাধাৰণতে কৰে অন্যান্য ধৰণৰ যিসকল ধৰক কাৰ্বি হওক বড়ো হওক হয় নাই মিচিং হওক ৰাভা হওক অন্যান্য ধৰণৰ যিবিলাক লোক সংস্কৃতি তাত বাঁহীৰ ব্যৱহাৰটো বহুত বেছি পোৱা যায় হয় বিয়া নামৰ অলপ বজাই শুনা ঠিক আছে হ'ব বৰ ধুনীয়া সেই চিনটোলৈ মনত পৰি গৈছে আইসকলে যেনেকৈ হয় নহয় কেইবাগৰাকীও আই মিলি পেলাই যেতিয়া পুখুৰীত বা আমাৰ ধৰক নদীত পানী তুলিবলৈ যায় এই চিনটো সাধাৰণতে চকুৰ আগত ভাহি আহে ন সুৰবিলাক এনেকুৱা ধৰণৰ সুৰবিলাক খুব ভাল হৈছে ইনষ্ট্ৰুমেণ্টটো তেনেকুৱা হয় মনটো একেবাৰে মুহি দিয়ে নহয় জানো সহজে সাধাৰণ মানুহক আকৰ্ষিত কৰিব পাৰে হয় আমাৰ স্বনামধন্য শিল্পী আছে সেই শিল্পীসকলৰ কেতিয়াবা সংগীতৰ লগত তুমি কেতিয়াবা বাঁহী বজাইছা নেকি বা তেওঁলোকৰ সংগীতৰ যিখিনি সৃষ্টি আছে সেই সৃষ্টিখিনি লৈ পেলাই তুমি কেতিয়াবা বাঁহীৰ সুৰ দিছা নেকি তোমাৰ ফালৰ পৰা ডক্টৰ ভূপেন হাজৰিকাৰ দেৱৰ এটা গীত
বজাবলৈ চেষ্টা কৰিছোঁ। হয় হয় ঠিক আছে। শাৰদী ৰাণী শাৰদী ৰাণী তোমাৰ হেনো নাম, তোমাৰ হেনো নাম। গতিকে অলপ বজাবলৈ হয় ঠিক আছে ঠিক আছে। একদম মন মুহি যায় দেই, সঁচাকৈ বৰ ভাল পাওঁ। বৰ ধুনীয়া লাগিলে। ইয়াৰ পিছতো ধৰক আমি আমাৰ হিয়াৰ আমঠু জুবিনদাৰ গানো কেতিয়াবা তুমি সঁচাকৈ বজাইছা। তোমাৰ এইটো কোনটো গান বেছি পচন্দ হয় জুবিনদাৰ, মানে কোনটো গানত তুমি মানে সুৰ দিবলৈ ভাল পোৱা বাহিৰে? জুবিন গাৰ্গৰ তেওঁ নিজে গাই থৈ যোৱা এইটো হেৰ' বাঁহী। বাঁহীটো অলপ বেছি এইটো অলপমান বেছি হাৰ্ড হৈ যায়। হয় মানে জুবিনদাৰ গানটো গোটেইখিনিয়ে ভাল লাগে, তাৰে ভিতৰত ধৰক কাৰোবাৰ বাঁহীৰ লগত মিলিও যায়, বাঁহীৰ লগত মিলিও যায়, আৰু দুই এজনৰ ধৰক পচন্দবিলাক অলপ বেলেগ বেলেগো হয়। হয় হয় মানে বাঁহীৰ লগত এজন মানুহৰ বাঁহী বাদকজনৰ তেখেতৰ সম্পৰ্ক আৰু সেই গীতটোৰ লগত মিলি যায়। হয় হয় মানে সেইটো তুলনা কৰি দিছে সম্পূৰ্ণ। হয় হয় সেইটোকে বুজাইছে হেৰ' বাঁহী। ঠিক আছে ঠিক আছে। মানে মুখেৰে মাত ওলোৱা নাই, জুবিনদালৈ খুব মনত পৰিছে। আৰু জুবিনদাক হেৰুৱাৰ যিটো বেদনা সেইটো হয়তো কাকো বুজাব নোৱাৰোঁ। অসমীয়া হয় বুকুত চিৰদিনৰ কাৰণে থাকি যাব আৰু। হয় হয় মানে মোৰ তেখেতৰ অভাৱটো কোনো পূৰাব নোৱাৰে। এতিয়া মুখেৰে মানে মাত নোলোৱা হৈছে, আৰু যিটো তুমি সুৰটো দিলা বাঁহী হেৰ' বাঁহী, মানে অন্তৰ চুই গৈছে। আৰু সেই জুবিনদাৰ প্ৰতিচ্ছবিটো মোৰ মানে চকুৰ আগত ভাহি আহিছে। খুব দুখ লাগিছে মোৰ, তথাপি মানে আমি এনেকৈ আগুৱাই গৈ আছোঁ বাৰু, যিয়ে নহওক। তেখেতে নিজে কৈ থৈ গৈছে যে এনেকৈ আগবাঢ়ি যাব লাগিব। হয় গতিকে লাগিব লাগে। হয় বাঁহীৰ সুৰতে অলপমান মোক অকণমান দুৰ্বল কৰিলে, বা যিয়ে নহওক আমি অনুষ্ঠানটো আগবঢ়াই নিওঁ। যিখিনি জানিব লগা কথা বাঁহীৰ বিষয়ে তুমি দুই এটা আমাক বুজালা, আৰু তোমাৰ যি গুৰুৰ যিটো আদৰ্শৰে তুমি আগবাঢ়িলা। আজি তোমাৰ ধৰা সেই যিটো তোমাৰ সপোন
বাঁহীৰ প্ৰতি যিটো তোমাৰ আকৰ্ষণ বা বাঁহীৰ প্ৰতি যিটো মোহ বা ভাল পোৱা সেই সপোনটো তুমি বহুত নিজৰ এটা হেৰিত বাস্তৱত ৰূপায়িত কৰিছা তাৰ বাবে হয়তো সকলোৱে তোমাক আশীৰ্বাদ দিছে বা ভগৱানেও হয়তো তোমাক আশীৰ্বাদ দিছে আশা কৰিছোঁ তোমাৰ এই যাত্ৰা অব্যাহত থাকক আমি ধৰক অন্যান্য অসমীয়া গীতো শুনিলোঁ অসমীয়া লোক সংস্কৃতিৰ গীত শুনিলোঁ ৰাসৰ কথা গম পালোঁ ৰাসৰ আমি অলপ সুৰ শুনিলোঁ তাৰপিছত আমি বৰগীতৰ সুৰ শুনিলোঁ বিয়ানাম শুনিলোঁ আমি সাধাৰণতে আমাৰ ভাৰতবৰ্ষত আমি যিহেতু আমি গম পাওঁ যে আমাৰ বলিউডৰ যিটো সংগীত জগত সেইটো খুব জনপ্ৰিয় অকল আমাৰ ভাৰতবৰ্ষতে নহয় অন্যান্য দেশতো বলিউডৰ সংগীত জগতটো খুব জনপ্ৰিয় বলিউডৰ যি সংগীত জগত এই সংগীত জগতটো ভাৰতৰ প্ৰতিটো চুকে কোণে এটা প্ৰভাৱ আছে নহয় জানো এনেকুৱা বলিউডৰ গীতত কেতিয়াবা তুমি সুৰ দিছা নেকি বাহিৰে বজোৱা যায় কিছুমান গান ভাল লাগে বজায় আৰু এটা গান ট্ৰাই কৰিব পাৰি হয় হয় ঠিক আছে বৰ ধুনীয়া বৰ ভাল লাগিলে আৰু এটা গান ভাল লাগে বোলে এইটো মেৰা হো গানটো বৰ সুন্দৰ গান ভাল লাগে বোলে হয় বৰ ধুনীয়া ভাল লাগিলে বিতুপনৰ পৰা আমি বহুত বাঁহীৰ সুৰ শুনিলোঁ খুব ভাল লাগিছে এতিয়া আকৌ এবাৰ কথালৈ আহোঁ যিহেতু আমাৰ এই সংগীত জগতত আছোঁ যেতিয়া বা আছা যেতিয়া বাঁহী বাদকে হওক বা অন্যান্য যিসকল বাদ্যযন্ত্ৰী আছে তেওঁলোকৰ এটা প্ৰফেশ্যন নহয় জানো আৰু সেইটো এটা ইনকামৰ চ'ৰ্চ আৰু সেই ঠিক তেনেকৈ তোমালোকৰ জীৱনতো হয়তো সংগীত জগতত হয়তো বহুত ধৰণৰ ঘাত প্ৰতিঘাত আহিছে এই তেনেকুৱা ধৰণৰ কিছুমান তোমাৰ অভিজ্ঞতা আছে নেকি যিটো ক্ষেত্ৰত তুমি কেতিয়াবা অলপ দুখ পাইছা বা কেতিয়াবা অলপ তোমালোকে হয়তো অলপ মৰ্মাহত হৈছা বাদ্যযন্ত্ৰী হিচাপে তেনেকুৱা বহুত ঘটনা হৈ থাকে আমাৰ লাইফত প্ৰগ্ৰেমবিলাক কৰিবলৈ যাওঁ এনেকুৱা হয় কিছুমান কমিটি থাকে প্ৰগ্ৰেমবিলাক যেনেকৈ কথা পাতে তেনেকৈ পিছত প্ৰগ্ৰেমৰ শেষত মানে উচিত মাননি নিদিয়ে কিছুমানে মানে ধৰক এনেকুৱা হয় লাষ্টত কমিটি পলাই দিয়ে বাকী খুব বেয়া কথা তেনেকুৱা বহুত হৈছে আৰু সেইটো আচলতে কৰিব নালাগে কাৰণ তেওঁলোকে বহুত দুখ কষ্টৰে আৰু বহুত দূৰ যাত্ৰা কৰি পেলাই যায় নহয় জানো আৰু সেই প্ৰগ্ৰেমটোৰ কাৰণে এটা বহুত ধৰণৰ এটা প্ৰিপাৰেশ্যন লাগে নিজকে বহুত প্ৰস্তুত কৰিব লাগে হয় নাই ইমানখিনি সময় দিয়াৰ পিছত তেনেকুৱা কৰিলে খুব এইটো কথাটো বেয়া হয় সেইটো কেতিয়াবা আমি শুনো বা কেতিয়াবা নিউজে চিউজে আমি দেখোঁ হয় তেনেকুৱা এজন বাদকে ছিংগাৰে বাৰু ছিংগাৰটো হয় এটা ইনষ্ট্ৰুমেণ্ট সম্পূৰ্ণ এটা প্ৰগ্ৰেমত বজাৰ পৰা হোৱালৈকে কিমান কষ্ট কৰিবলগীয়া হয় কিমান সাধনা কৰিব লগা হয় কিমান সেইখিনি কোনো দেখি নাপায় আচলতে সেইখিনি বুজিও নাপায় এনেকুৱা মানুহ বহুত আছেও ছিংগাৰ কিছুমানো আছে নাম নকওঁ বাৰু বাঁহীহে মানে বাঁহীহে বজাইছে বা ঢোলহে বজাইছে সেই দামী ইনষ্ট্ৰুমেণ্টকেইটাহে ইনষ্ট্ৰুমেণ্ট মানে
মানে গিটাৰ হওক বা ধৰক কিবৰ্ড হওক সেই তেনেকুৱা আছে এইটো দামী কথা নহয় মানে এইটো মানে এইটো এটা হয় হ'ব পাৰে বাঁহৰ বাঁহীটো কিন্তু ইয়াক বনাবলৈ যাওঁতে কিমান কষ্ট কৰিব লাগে 20টা 25টা বাঁহী 20টামান বাঁহী লোকচান হোৱাৰ পিছত এটা বাঁহী তৈয়াৰ মানে একদম ভাল বাঁহী এটা তৈয়াৰ হয় দাম ল'বও লাগিব আৰু অকল বজোৱা কেইজনে পইচাটো পাব এইটো কথাও নহয় কিন্তু বনোৱা মানুহজনেতো তাত তেওঁ কষ্টৰ ফলতহে ইমান সুৰীয়া বাঁহী এটা সৃষ্টি হয় তেনেকুৱা কথা কিছুমান থাকে বাঁহী হে বুলি কৈছে যে সেই বাঁহীটোকে বজাবলৈ সেইটো কোনে বজাইছিলে প্ৰথম সেইটো আৰু নকয় শ্ৰীকৃষ্ণ বজাইছিলে সেইটো নকয় বাৰু বহুত এতিয়া জুবিন দায়ে চব জানে বজাব তেওঁ নিজে কৈছে বাঁহীটোহে বজাবলৈ সকলোকে টান কঠিন এনেকুৱা মানসিকতা মানুহো আছে বাঁহী মানে এনেই ফু কৰিলে বজাব পাৰিব শিকিবলৈ আহে শিকি বিহুকেইটা বা বিহু ষ্টেজত বা ভাওনা বজাম বুলি আহে কিছুমান মানুহ কিন্তু যেতিয়া লেচনবিলাক পায় তাৰ যিটো প্ৰেক্টিচ কৰিব লাগে সেইখিনি প্ৰেক্টিচ পোৱাৰ লগে লগে লাহেকৈ ছাইড কাটে তেনেকুৱা মানে সাধাৰণতে কি হয় বাঁহীটো আমি খুব কষ্টৰে বজাব লাগে ন এইটো এটা এয়াৰ দিব লাগিব এয়াৰ টাৰ্বুলেঞ্চতে এটা হেৰিটো সৃষ্টি হয় সেইটো আৰু এটা কিমান উশাহ লৈ পেলাই বা উশাহটো এৰি পেলাই সেইটো বজাব লাগিব সেইটো বহুত কষ্ট আছে বাঁহী কণ্ট্ৰল বহুত কণ্ট্ৰল লাগিব মানে কেইবাটাও কাম একেলগে কৰিবলগীয়া হয় এতিয়া কীবৰ্ডখন বজোৱাৰ লগে লগে তাত অট'মেটিক টন ফিক্স আছে এইটো চুইচ টিপিলে এইটো টন বাজিব সেনেকুৱা কথা কিছুমান থাকে কিন্তু বাঁহীত কি হৈছে ফুঁও দিব লাগিব মানে ভাবিবও লাগিব কথাটো আঙুলিও বোলাব লাগিব আকৌ ফুৱাই দিলেও নহ'ব অকল থ্ৰয়িংটো বেলেগ জিভাৰ কাম থাকে বহুতখিনি কথা থাকে মানে বাঁহী হে বুলি কৈ দিয়াৰ লগে লগে একদম মানে গৰম হৈ যায় মানে চবতকৈ কঠিন মানে এইটো যথেষ্ট সাধনা আৰু অনুশীলনৰ ফলতহে এজন ভাল বাঁহী বাদক হ'ব পাৰে নহয় জানো আৰু তোমাৰো তুমি এটা সৰু বয়সৰ পৰাই তোমাৰ এই বাঁহীৰ প্ৰতি যিটো আকৰ্ষণ বা ঠিক তেনেকৈ তোমাৰ যিটো সাধনা তুমি গুৰুৰ ওচৰত গৈ তুমি নিজে গৈ শিক্ষা লৈছা কাৰণ তোমাকতো কোনো বাদ দেখুওৱা মানুহ নাছিলে তেতিয়া হয় নহয় জানো তুমি তেনেকৈ গৈ তেখেতক গম পালা যে তেখেত এজন গুৰু আমাৰ উমা বুঢ়াগোহাঁই ছাৰ ঢুকালে কভিডৰ সময়তে ঢুকালে হয় তেখেতৰ পৰা তুমি শিকিলা নহয় জানো আৰু ইমানখিনি তুমি নিজে সাধনা কৰিলা অনুশীলন কৰিলা তাৰ ফলতহে আজি তুমি অনুষ্ঠানে বা এনেকুৱা প্ৰতিষ্ঠানে তুমি বাঁহী বজাবলৈ সুযোগ পাইছা বাকী বহুত আছে বাৰু শিকিবলৈ কিন্তু শিকা শেষ নহয় কেতিয়াও মানে শিকাটোতো এটা প্ৰচেছত চলি থাকিব আমি কেতিয়াও আমাৰ শিকাটো কেতিয়াও শেষ নহয় আমি সদায় নতুন নতুন কিবা এটা শিকিবলৈ পাম বা আমি শিকি গৈ থাকিব লাগিব কিন্তু এতিয়া তুমি যিটো পৰিস্থিতিত আছা সেইটো তুমি বহুতখিনি সাধনা তথা অনুশীলন কষ্টৰ ফলতহে তুমি আজি এই স্থানত পাইছা নহয় জানো আৰু সেইটো কাৰণে তোমাক হওক বা অন্যান্য ধৰণৰ যিসকল বাদ্যযন্ত্ৰ বজায় বা তেওঁলোকক সমান মৰ্যাদা আৰু সমান মাননি দিয়াটো উচিত আৰু সকলোকে সমানে সন্মানেৰে তেওঁলোকক চোৱাটো খুব দৰকাৰ এনেকুৱা নহয় যে অকল অনুষ্ঠানটো এজন ছিংগাৰে কৰে তেনেকুৱা কথা নহয় ছিংগাৰটোৰ লগত যদি হাতখনৰ এটা আঙুলি নাইকিয়া হ'লে বহুত বিপদ হয় তেনেকুৱা কথাই গোটেইকেইটা আঙুলি যেনেকৈ দৰকাৰ হয় তেনেকৈ প্ৰতিজন ইনষ্ট্ৰুমেণ্টৰ নিজৰ নিজৰ চব দৰকাৰ আছে আজিকালি চব ইলেক্ট্ৰনিক্সো হৈ গ'ল কিছুমান কম্পিউটাৰ ৰেকৰ্ডাৰ থাকে বা বেলেগ বেলেগ ৰেকৰ্ডাৰ থাকে তেওঁলোকৰ বহুত প্ৰয়োজনীয়তা আছে মানে সকলোকে সমানে লৈ আগবাঢ়িব লাগে নহয় জানো তেতিয়া বুলি কয় যে হয় বাঁহীটো বা বাঁহী বুলি নকওঁ যিকোনো ফ'ক ইনষ্ট্ৰুমেণ্ট বা মানে যিটো ৰিয়েল ইনষ্ট্ৰুমেণ্ট ফ'ক বুলি নহয় যিকোনো ৰিয়েল ইনষ্ট্ৰুমেণ্ট এতিয়া কীবৰ্ডখনত ষ্ট্ৰিং বুলি যিটো থাকে ধৰক কেইবাখনো ভাইলিন একেলগতে বাজে আগতে গানবিলাক তেনেকৈ ৰেকৰ্ডিং কৰিছিলে একেলগতে 100খন 50খন 100খন ভাইলিন লৈ বজায় সেই চাউণ্ডটো কীবৰ্ডত এটা চুইচতে ওলাই এতিয়া কিন্তু সেই ৰিয়েল যিটো মেনুৱেলি যিটো বজোৱা হয় সেইটোৰ নিচিনা মিঠাচ কেতিয়াও নাথাকে সেইটোৰ মাদকতাটো অলপ বেলেগ তবলাই হওক এতিয়া কিন্তু আজিকালি চব কম্পিউটাৰত চব চেম্পল পাই যায় কিন্তু যিটো মেনুৱেলি বজাব মেনুৱেলি বজোৱাটোৰ যিটো চুইটনেছ সেইটো পোৱা নাযায় মানে তেনেকৈ বাঁহীটোৰ জেগাটো কোনো ল'ব নোৱাৰে হয় যেনেকৈ এটা মানে সেইটো ক'ব পাৰি হাৰমনিয়ামৰ জেগাটো হাৰমনিয়াম পটককৈ কোনো সলাই দিব নোৱাৰে সংগীত শিকিব হ'লে যেনেকৈ হাৰমনিয়াম লাগিবই হাৰমনিয়াম লৈহে সংগীতটোৰ এটা ধৰক লেচন বা যিবিলাক সেই মানে সংগীতৰ যিবিলাক জ্ঞান থাকে সেইটো ল'ব পাৰিব ঠিক তেনেকৈ বাঁহীও তেনেকুৱা নহয় জানো বাঁহীটো মানে এনেকুৱা সেইটো প্ৰকৃতি প্ৰদত্ত আৰু ভগৱানে নিজে বজোৱা বস্তু যে সেইটো কেতিয়াও লুকাব নোৱাৰে মানে সেইটো কোনো যিমান চেম্পল আপুনি হেৰিয়াত কি কয় প্লাগিনছ আহক বাঁহীটোৰ মাতটো কেতিয়াও দিব নোৱাৰে ভাল দিলেও ভাল নহ'ব আৰু গমেই পাব সেইটো যে মেচিনত মানে তৈয়াৰ কৰিছে আমি অনুষ্ঠানটোৰ এতিয়া শেষত আহিছোঁ তোমাৰ পচন্দৰ কিবা মানে বাঁহীৰ সুৰ আমাক শুনাব বিচাৰে নেকি বা আমাৰ দৰ্শকক অক্লান্ত মনৰ দৰ্শকক শুনাব বিচাৰে নেকি সেই সুৰ পৰজন্মৰ শুভ লগনত
বিতুপনলৈ বহুত বহুত ধন্যবাদ আজি আমি অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ ধন্যবাদ